ডাঙৰীয়া তই দিয়ক ডাঙৰীয়া আহিছে তই দিয়ক নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছো সকলোৰে ভাল নহয় জানো? আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। তো বন্ধুসকল, বিহু আহি বিহু গ'ল, ইলেকশ্যন আহি ইলেকশ্যনো গ'ল। কেইদিনমান আগত আকৌ ডাঙৰীয়া আহি ডাঙৰীয়াও গ'ল। কিন্তু মোৰ চেনেল মনিটাইজ হ'ব হ'ল, এতিয়ালৈকে কিন্তু কেলা ভিডিঅ' এটা আপলোড নহ'ল। কিয় মানে আগতো ইমান ভাল ভাল ভিডিঅ' দিলোঁ, ৰাইজে চাই হাঁহি আঁতৰি গুচি যায়। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইবিলাক কৰিবলৈকে পাহৰি যায়। চৰি দেই ককা, ধেমালি কৰিছোঁ। একচুৱেলি মোৰ কিছুমান পাৰ্চনেল কাম আছিলে, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। তো ফাইনেলি বন্ধুসকল, বহুত দিনৰ মই এটা ধামাকা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। তো বলক নহয় দেৰি নকৰা, আজি ভিডিঅ' সোনকালে আৰম্ভ কৰোঁ। আৰু যিসকল নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। হেল্ল' গাইছ, আকৌ এটা গাইছোঁ দেই। এইটো গাইছ আকৌ এবাৰ গাবলৈ আহিছে নে বেবাবলৈ আহিছে? বেবাবলৈহে আহিছে। Unil medu medu age payan age pole torengiraba বাহ, কি সুন্দৰ কণ্ঠ! ই আগতে অসমীয়া আৰু হিন্দী গানৰ মা বেহেন কৰি আছিলে, এইবাৰ ই তেলেগু পালেগে। mana modi gana bodi gala nage সঁচা কথা ক'বলৈ গ'লে মই ইয়াৰ আৰু এই ছাগলীটোৰ মাজত একো পাৰ্থক্য বিচাৰিব পৰা নাই। কিন্তু এটা কথা, ভাল বস্তু এটাতকৈ বেয়া বস্তু এটাৰ কাৰণে আজিকালি মানুহ ইমান কিয় আকৰ্ষিত হৈছে? ইয়াৰ লাইক ফলোৱাৰ্ছ দেখিলে আপুনি পাগল হৈ যাব। আৰে মানুহে কি চাই ইয়াক লাইক ফল' কৰিছে মই বুজি পোৱা নাই। আচ্ছা tabari gari giza dia namare বন্ধুসকল, আমিতো গম পালো এই কোনটো লেভেলৰ ছিংগাৰ, আৰু এই কথাটো কি জানিবৰ বাবে তো প্লিজ যিমান পাৰে বন্ধুসকলকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে নেক্সট টাইম আৰু এনেকুৱা ধৰণৰ কণ্ঠ কেতিয়াও শুনিবলৈ নাপাওঁ। কোনোবা দিনাটো ইয়াৰ গান শুনি ভাই মোৰ লিভাৰ ফাটি ওলাই আহিব। আৰু যি কি নহওক বন্ধুসকল, বহুত দিনৰ মূৰত ইয়াৰ কথা কৈ আপোনালোকৰ লগত অলপ ধেমালি কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।